মানে ঘৰটো এইখিনি আৰু atau sampai kapan mengerap kambing itu kadang ke dalam non illegal lada bijang kerja belum hitung ringkama pemotri pada hitung ringkama pemotri lo langit deh pati ni kan nonan lo kita nonan ta sanse lang pining ke non pining ke mate pati ni kan ke papa ini kan lo pati labang suara marah betul sana on mate Henry kita bangun lo langit labang suara langit deh dan itu itu kalau kalian mencoba ini Bina Sangma আপনার সমষ্টি কি পরে বিটং বিটং পরে বানপানীর কেতিয়া পরে হইছিল কালি পরে এই বছর দুবার হইছে তেনেহলে যোৱাকালিৰ পৰা বানপানীৰ হোৱাৰ ফলত আপোনালোকে চৰকাৰৰ পৰা কিবা সুবিধা পাইছে না এতিয়ালৈকে পোৱা নাই তেনেহলে আপোনাৰ ঘৰটো ডুবিছে নে পানী তেনেহলে ৰাতি ক'ত থাকে আপোনালোকে ৰাতিটো এনেকা আটা তো এনেকা পিছ ৰাস্তাটো দোকান আছে নে তামোল লগাই পেলাই ইয়াতে থাকিছে খোৱা বোৱা ৰন্ধা বঢ়াটো এইটো ইয়াতে গেছ আনি কিনি এইটো পাকা জাগাতে বনাইছে খাইছে ৰাস্তাতে আৰু ফলবিলাক এনেকা ডুবিছে যে সবে ডুবিছে কিমানটা ঘৰ মান ডুবিছে আপোনাৰ সব পুতাই গ'লে অনুমানত কেইটামান ঘৰ হ'ব 100 200 300 1000 ঘৰ ঘৰত হ'ব 1000 বৰ্তমান চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই এবাৰতো পোৱা নাই কালিহে হৈছে যে হয় হয়
ধন্যবাদ থাকিল যোৱাবাৰটো পাইছে হয় পাইছে যোৱাবাৰটো পাইছে এইবাৰটো যোৱাকালিৰ পৰা এতিয়া বৰ্তমানলৈকে একো পোৱা নাই পোৱা নাই ধন্যবাদ থাকিল আপোনালৈ যদুগোপাল দাস আপোনাৰ ঘৰ ক'ত মই অৰিজিনেল ঘৰ টিকাৰী গেটত বৰ্তমান থকা এই সাতগাঁও সাতগাঁও তাত তেনেহ'লে বানপানীৰ সমস্যাৰ ফলত আপুনি কি ক'ব খুজিব আমাৰ সাংবাদিকৰ ওপৰত এতিয়াতো মানুহৰ কিমান কষ্ট হৈ আছে বানপানী চাৰিওফালে মানুহ ওলাব পৰা নাই যাব পৰা নাই গাড়ী ঘোঁৰা ৰাস্তা ঘাট চব বন্ধ হৈ আছে হয় এতিয়া আমি ঘৰত যাব মানুহ যাব পৰা নাই আপোনাৰ ঘৰ ডুবিছেনে নাই ডুবা নাই আমাৰ ডুবা নাই তেনে কেতিয়াৰ পৰা পানীটো হৈছিলে 1 তাৰিখৰ পৰা 4 দিনৰ পৰা দিনৰ পৰা বানপানীৰ হোৱাৰ পৰা বৰ্তমানলৈকে কিবা চৰকাৰৰ পৰা কিবা সহযোগিতা পাইছেনে নাই আমি পোৱা নাই বৰ্তমানলৈকে পোৱা নাই একো পোৱা নাই প্ৰথমতে আপোনাৰ নামটো কওক আমাৰ নাম আপোনাৰ নাম জন এইটো কি সমষ্টি পৰে এইটো এইটো কিবা বিথং সমষ্টি পৰে তেনেহ'লে আমি দেখিবলৈ পাইছিলোঁ যোৱাকালিৰ পৰা বানপানী হৈ আছে আপোনাৰ ইয়াত বিথং সমষ্টিত বানপানীৰ ফলত আপোনালোকে চৰকাৰৰ পৰা কিবা সুবিধা পাইছেনে নাই পোৱা পোৱা নাই এতিয়ালৈকে পোৱা নাই তেনেহ'লে আপোনাৰ ঘৰটো পানী পাইছেনে নে পাইছে এইটো আপোনাৰ ঘৰ ৰাতি আপোনালোকে খোৱা বোৱা ৰন্ধা বঢ়া একো নাই আজি এতিয়ালৈকে নাই ৰাতি ক'ত থাকে আপোনালোকে ৰাতি ৰাস্তাতে থাকিছে ৰাস্তাতে থাকিছে চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই বৰ্তমানলৈকে ৰাতি আপোনালোকে ইয়াতে থাকে এতিয়া আপোনালোকে এতিয়া ৰন্ধা বঢ়া কেনেকৈ কৰিব ৰন্ধা বঢ়া মানে দিনটো এনেকৈ থাকিছে লঘোণত ঠিকে আছে নহ'লে এই বানপানীটো কেতিয়াৰ পৰা হৈছিলে যোৱাকালিৰ পৰা হৈছে এইবছৰ বানপানীৰ কেইবাৰ হৈছিলে দুইবাৰ আজিলৈ দুবাৰ হৈছে আগতকৈ এতিয়া বাঢ়িছে নে আগতকৈ এতিয়া কমিছে এতিয়াহে বাঢ়িছে তেনে যোৱাকালিৰ পৰা বানপানী হৈ থকাৰ ফলত বৰ্তমান কমিছে নে বাঢ়ি আছে এতিয়া হয় অকণমান কমা নিচিনা দিছে অলপ কমিছে কমিছে বুলি কৈছে ন বানপানীৰ বিষয়ে মানে যোৱাকালি ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত বানপানী হ'ব ধৰিছে হয় তাৰপিছত গধূলি আমাৰ প্ৰায় 3 বাজিমানটো আৰু মোৰ ঘৰটো সোমাই গ'ল আৰু তাৰপিছত আজি 2 দিন ধৰি বানপানীৰ মাজতে আছোঁ তথাপিও এতিয়ালৈকে বৰ্তমান চৰকাৰৰ ফালৰ পৰা কোনো সা সুবিধা দিয়া হোৱা নাই তাৰপিছত আজিৰ গধূলিলৈকে কি হয় নাজানো কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে এইটো খাবলৈ কিবা ৰিলিফ ফাণ্ড দিয়া হোৱা নাই তেনেকুৱা ৰিলিফ ফাণ্ড কোনো দিয়া হোৱা নাই আপুনি এইটো সমষ্টি কি পৰে ৰংখাং সমষ্টি কৰে মোৰটো ইপাৰে ৰংখাং ইপাৰে বিথুং এইফালে ৰংখাং এইফালে বিথুং আমি দেখিবলৈ পাওঁ আপোনালোকে ইয়াতে পালং আৰু এনেকুৱা তম্বুক বনাই আপোনালোকে ৰাতি ইয়াতে থাকে নেকি আপোনালোকে ৰাতি ইয়াতে থাকিছোঁ যোৱাকালি হয় যোৱাকালি ৰাতিটো ইয়াতে কটা আৰু আজিতো থাকিবই লাগিব হয়তো আজি আৰু কালি কেইদিন বা এতিয়া কেইদিনৰ পিছত পানী শুকায় ৰন্ধা বঢ়া খোৱা বোৱা ৰন্ধা বঢ়া ক্ষেত্ৰতহে প্ৰব্লেমটো বেছি হৈছেগৈ হয় এতিয়া আমাৰ গেছো শেষ হৈছে গতিকে এতিয়া খৰিও ক'ত পাম এতিয়া খৰিওতো গোটেই ভিজি যোৱা খৰি নথকা নহয় আছে কিন্তু গোটেইখিনি ভিজিলে লগতে আৰু ৰেচন পাতিৰো কথা আছে শাক চব্জিটো দূৰৰে কথা অন্ততঃ ভাতখিনিতো খাব পাব লাগিব না ঠিক সেয়ে বৰ্তমানলৈকে চৰকাৰৰ অনুৰোধ কৰিছোঁ আৰু যাতে বানপীড়িত অঞ্চলবিলাকত যাতে ৰিলিফ ফাণ্ডটো দিয়ে যেন আৰু মোৰ ঘৰৰ পুখুৰীত গোটেই মাছখিনি গ'ল আৰু ঘৰৰ ধানখিনি আধা ওলাব পাৰিলোঁ আধা ওলাব পৰা হয় ঠিক আছে ধন্যবাদ থাকিল আপোনাৰ সমস্যাৰ সন্মুখীন আপোনাৰ সমস্যাতে বহলাই পোৱাৰ কাৰণে